এয়া হৈছে ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগ। গুৱাহাটীৰ পামহিৰ ডাকিনী পাহাৰত থকা এই ভীমাশংকৰ দ্বাদশ জ্যোতিৰ্লিংগৰ বহু ইতিহাস আছে। গুৱাহাটীৰ গড়চুক চাৰিআলিৰ পৰা দক্ষিণ দিশে ৰাণী সংযোগী পথেৰে প্ৰায় ২ কিলোমিটাৰমান অতিক্ৰম কৰিয়ে পোৱা যায় পামহি নামৰ গাঁওখন। গাঁওখনৰ গাতে লাগি আছে ডাকিনী পাহাৰ আৰু এই ডাকিনী পাহাৰৰ বুকুৰেই কুলুকুলুকৈ বৈ আছে চিৰপ্ৰবাহমান এটি নিজৰা। এই নিজৰাটিয়ে হ'ল পঞ্চধাৰা নিজৰা। ৫টা শাখাৰে প্ৰবাহিত হোৱা এই নিজৰাই মুখশ্ৰুতিত পঞ্চধাৰা হ'ল। আজিও এই নিজৰা বৈ আছে। বিংশ শতিকালৈকে কেৱল শিৱস্থান বুলি কৈ অহা শিৱধামখনি একবিংশ শতিকাৰ আৰম্ভৰ পৰাহে দ্বাদশ শিৱলিংগ বুলি চিহ্নিত হৈছে। আৰু শিৱপুৰাণৰ আখ্যান মতে প্ৰাচীন কামৰূপ তথা প্ৰাগজ্যোতিষপুৰত ভীম নামৰ এগৰাকী পৰাক্ৰমী জন্ম হৈছিল আৰু এই ভীমাসুৰৰ পিতৃ আছিল লংকাধিপতি ৰাৱণৰ ভাতৃ কুম্ভকৰ্ণ। ভীমাসুৰৰ মাতৃ আছিল কৰ্কটী। সৰুৰে পৰা মাতৃৰ তত্ত্বাৱধানত শৈশৱ কৈশোৰ অতিক্ৰম কৰি যৌৱনত ভৰি দি মাতৃক পিতৃ পৰিচয় সুধিলে। এদিন মাকে কয় যে কুম্ভকৰ্ণই তেওঁৰ পিতৃ ইতিমধ্যে ৰামচন্দ্ৰৰ হাতত কুম্ভকৰ্ণৰ মৃত্যু হৈছে। পিতৃ হত্যাকাৰীৰ ওপৰত প্ৰতিশোধ ল'বলৈ ভীমাসুৰে বহু বছৰ ব্ৰহ্মাক উপাসনা কৰে আৰু সন্তুষ্ট হৈ ব্ৰহ্মাই বৰ দিয়ে আৰু ভীমাসুৰে সকলোৰে ওপৰত তাৰ পাছৰ পৰাই উৎপাত কৰিবলৈ আৰম্ভ কৰে। তেওঁৰ অত্যাচাৰত দেৱতাসকল অতিষ্ঠ হৈ মহাদেৱ শিৱৰ ওচৰত সহায় বিচাৰে ভীমাসুৰ নিধনৰ বাবে আৰু সকলোৰে অনুৰোধ মৰ্মে শিৱই ভীমাসুৰক বধ কৰে। ভীমাসুৰক বধ কৰাৰ পিছতেই তাত ভস্মীভূত কৰি এক জ্যোতিৰ্লিংগ স্থাপন কৰি তেওঁ কৈলাশলৈ উভতি যায়। তেতিয়াৰ পৰাই এই জ্যোতিৰ্লিংগৰ নাম ভীমাশংকৰ জ্যোতিৰ্লিংগ হিচাপে বিশ্বাস কৰি আহিছে আৰু বৰ্তমান মানুহৰ সমাগম তাত বৃদ্ধি পাইছে। লোকবিশ্বাস মতে এই মন্দিৰলৈ নৈবেদ্য এভাগ আগবঢ়ালে মনৰ আশা পূৰ্ণ হয়। জনপ্ৰবাদ মতে বগা বাঘে এই মন্দিৰত মাজে মাজে দেখা দিয়ে আৰু ইয়াত বৰ্ণনা কৰোঁতে কিছু ভুল হ'ব পাৰে, তাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।